হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ বহুত ভাল। মোৰ কোম্পানীৰ অন্য এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই বিশেষকৈ খানাৰ ভিডিঅ'ই দি আছোঁ আপোনালোকক, ৰেচিপি দিয়া নাই, খানাত ভিডিঅ' দি আছোঁ আপোনালোকক। তাকে ভাবিছোঁ আজি থুলমূলকৈ ৰেচিপিৰ ভিডিঅ' এটা দি দিওঁ আপোনালোকৰ মাজলৈ বুলি। আৰু কি বনাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ। আজি মই নবনাওঁ, আজি মা বনাব। আজি মানে মা মোক বেংগলী ডিছ বনাই খুৱাব। তাকে কেনেকৈ বনাই ময়ো চাওঁ, আপোনালোকেও চাওক আৰু মই খাওঁ। খাই পেলাই কেনেকুৱা হৈছে মই আপোনালোকক জনাই দিম বাৰু। বাকী মায়ে বনাব, আপোনালোকক দেখুৱাই থাকে, আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাই যদি মই এনেকুৱাকৈ গাখীৰ দিয়া চাহ একাপ মোৰ পেটত নপৰে তেতিয়াহ'লে মোৰ দিনটো মানে এনেই যায় আৰু। এতিয়া মোৰ পেটত গাখীৰ দিয়া চাহটো পেলাই লৈছোঁ আৰু এইফালে এয়া কচুৰ ঠুৰি আৰু এইফালে আৰু লগত আছে কঁঠাল গুটি আৰু এইফালে মা আদা নহৰু পিঁয়াজ জলকীয়া এইবিলাক চাফা কৰি আছে আৰু ভাত কেৰেলাখিনি কুটিলে আৰু এইফালে আদা নহৰু গোটেইখিনি মিক্সখিনি পেষ্ট কৰিলে আৰু এইখিনি হৈছে শুকান মাছ। গৰম পানী দি পেলাই ধুই ল'ব লাগিব। এইফালে আৰু গম পাইছে এয়া কচুখিনি আৰু কঁঠাল গুটিখিনি একেলগে বইল কৰি লৈছে আৰু এইফালে দাইল আৰু ভাত কেৰেলাখিনি বইল হৈ আছে। এইফালে বইল হোৱা ভাত কেৰেলাখিনি মায়ে কেনেকৈ চাফা কৰে, কি কৰে, চাফা মানে কি আৰু চাফাটো হৈছে আগতে আৰু এতিয়া কেনেকৈ কি কৰিব গোটেইখিনি মই চাই আছোঁ আৰু মা কৰি আছে। তাৰপাছত গোটাৰ ভিতৰত থকা গুটিখিনি যিখিনি আছে গোটেইখিনি মা উলিয়াই লৈছে। উলিয়াই লৈ মানে হাতেৰেও পাৰি, মা চামুচেৰে কৰিছে। মানে এনেকৈ কৰিলে ভাল আৰু সুবিধা হয়, গোটেইখিনি বস্তু ধুনীয়াকৈ ওলাই আহে গুটিখিনি। সেইকাৰণে মায়ে চামুচেৰে ধুনীয়াকৈ উলিয়াই লৈছে। লৈ পেলাই গোটেইখিনি কেনেকৈ কি কৰি আছে গোটেইখিনি চাই থাকিব আপোনালোকে। চাই থাকিলে গমেই পাব, মই আৰু ব্যাখ্যা কৰি থাকিব নালাগে যিহেতু। চাই থাকিব আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে। আৰু এই গুটিখিনি যে আছে এইখিনিও এনেই নাযায়, এইখিনি হৈছে পুৰৰ ভিতৰত দিয়া মছলা, মানে মছলাখিনি বনাব আৰু কেনেকৈ বনাব আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আৰু লাষ্টলৈকে চাই থাকিলেহে গম পাব, নহ'লেতো গমেই নাপাব ন। যদি মাজতে স্কিপ কৰি দিয়ে তেতিয়াতো আৰু একো গমেই নাপাব। চাই থাকিবচোন কি কৰে। আৰু আনফালে পাতি থোৱা কেৰাহীটো মানে আগতে কি আছিলে কিবা এটা বনাইছিলে, বনোৱা হোৱাৰ কাৰণে কেৰাহীটো এনেকুৱা ৰঙা হৈ আছে বাৰু। সেইটো আপোনালোকে এভইড কৰি দিব। আৰু বাকী তেল অকণমান দি পেলাই শুকান মাছখিনি গৰম পানীৰে বৰ ধুনীয়াকৈ ধুই লৈছিলে। ধুই লৈ পেলাই কেৰাহীত তেলত পেলাই দিছে। পেলাই দি পেলাই তাৰ ওপৰত দেখোন পিঁয়াজ কাটি দিছে। মানে আগতে কাটি থৈ পিঁয়াজো দিব পাৰিব, কিন্তু মা এনেকৈ কৰি ভাল পাই চাগে, সেইকাৰণে তেনেকুৱাকৈ কৰিছে। আৰু এইফালে সেইখিনি আছিলে পুৰৰ ভিতৰত দিয়া মছলাখিনি আৰু এইখিনি বইল কৰি লোৱা কঁঠাল গুটি আৰু কচুৰ ঠুৰি হয়নে কচুৰ লেটা হয়নে লতা হয়নে কিবা ভালদৰে মই নাজানো বাৰু। সেইটো দি দিছে। দি পেলাই এইখিনি আদা নহৰু পিঁয়াজ আৰু গোটেইখিনি পেষ্ট আছিলে নহয় সেইখিনি দি দিছে। দি পেলাই এইফালে আনফালে ধুনীয়াকৈ পুৰৰ ভিতৰত মানে এইটো ভাত কেৰেলাৰ পুৰ বুলি কয় বোলে। আৰু এইটো ভিতৰত এইখিনি মছলাখিনি বনাইছিলে নহয় ধুনীয়াকৈ। তাৰপাছত এইখিনি ধুনীয়াকৈ মায়ে তাত ভৰাই দি আছে চামুচেৰে। আৰু বাকী আমাৰ ফালে এনেকৈ কোনোবাই বনাই নে নবনাই মই আগতে গম পোৱা নাই, কিন্তু মই আমাৰ ঘৰত আগতে বনোৱা দেখা নাই, ফাৰ্ষ্ট দেখিছিলোঁ আৰু সেইকাৰণে ভিডিঅ'টো বনাই পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল পায় আপোনালোকে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু বেলেগবিলাকেও কোনোবাই বনাই খাব পাৰিব। আৰু এয়া কচুৰ লেটা নে লতা কি আছিলে সেইটো আৰু মাছ, শুকান মাছ। আৰু এইফালে বেচনখিনি অকণমান পনীয়া কৰি লৈ লৈছে আৰু এইখিনি ভাত কেৰেলাৰ পুৰৰ মানে কি আৰু মুখত সাফৰ আৰু এইখন দি দিছে আৰু মছলাখিনি ওলাই নাহিবৰ কাৰণে। আৰু এইফালে কেৰাহী পাতি থৈ দিছে আৰু এটা বনাই আছে, মানে কম তেলত বনাই আছে। মই হ'লেতো গোটেই তেল বেছিকৈ ঢালি দি পেলাই গোটেইকেইটা বহাই দিলোঁ হয় আৰু। মায়ে এনেকৈ বনাই কম তেলত, মোক অলপ তেল বেছিকৈ লাগে বাৰু, নোৱাৰোঁ মই। আৰু এইখন হৈছে মোৰ ফাইনেল থালিখন। এয়া কচুৰ লেটা আৰু কঁঠাল গুটি, আনফালে ভাত কেৰেলা আৰু এইফালে মাংস অকণমান আছিলে, মাংস।